এতিয়া তহঁতক মই ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদৰ বিষয়ে ক'ম। অসমীয়াত ক্ৰিয়াপদৰ সংজ্ঞা হ'ল যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বোলে। ইংৰাজীত ক'ব লাগিব যে ভাৰ্ব is the part of a sentence that tells us what the subject performs. অৰ্থটো হ'ল ভাৰ্ব বাক্যৰ এটা অংশ যিয়ে ছাবজেক্ট অৰ্থাৎ কৰ্তাই কি কৰে সেই বিষয়ে কয়। অসমীয়া ক্ৰিয়া শব্দৰ অৰ্থ হ'ল কাম। কাম বুলি ক'লে অকল কোৰকুঠাৰে কৰা কামকে নুবুজায়, বৰঞ্চ ই বাক্যৰ কৰ্তাই যি কৰে তাক বুজায়। যেনে হি শ্লিপছ, সি শুৱে। ইয়াত হি কৰ্তাই কৰা কামটো হ'ল শ্লিপ অৰ্থাৎ শুৱা। সেই শ্লিপ শব্দটো ভাৰ্ব। এই গোটেই কথাখিনি মনত ৰাখিবৰ কাৰণে তহঁতে এই ৰাইমটো ভালকৈ মনত ৰাখিবি। কৰ্তাই যি কৰে সেয়ে হয় ক্ৰিয়া, মনত ৰাখিবা কিন্তু নাপাহৰিবা। মই আকৌ কৈছোঁ, কৰ্তাই যি কৰে সেয়ে হয় ক্ৰিয়া, মনত ৰাখিবা কিন্তু নাপাহৰিবা। এতিয়া আহিল এডজেক্টিভ অৰ্থাৎ বিশেষণ। সংজ্ঞাটো হ'ল যি পদে বিশেষ্য আৰু সৰ্বনাম অৰ্থাৎ নাউন আৰু প্ৰনাউনৰ দোষ গুণ, অৱস্থা, পৰিমাণ, সংখ্যা আদি বুজায় তাকে ইংৰাজীত এডজেক্টিভ আৰু অসমীয়াত বিশেষণ বোলা হয়। যেনে ৰাম ইজ এ গুড বয়, ৰাম এটা ভাল ল'ৰা। এতিয়া এই ৰাম কেনেকুৱা? ভাল। অৰ্থাৎ ইংৰাজীত গুড শব্দটো এইটো হ'ল এডজেক্টিভ। এতিয়া আহোঁ এডভাৰ্ব অৰ্থাৎ ক্ৰিয়া বিশেষণৰ বিষয়ে। এডভাৰ্বৰ সংজ্ঞা হ'ল অসমীয়াত যি পদে ক্ৰিয়াপদৰ বিষয়ে বৰ্ণনা কৰে তাক এডভাৰ্ব বা ক্ৰিয়া বিশেষণ বোলে। ইংৰাজীত ক'ব লাগিব যে এন এডভাৰ্ব ইজ এ ৱৰ্ড ডেট মডিফাইজ এ ভাৰ্ব। উদাহৰণ হি ছিংছ লাউডলি, তেওঁ ডাঙৰকৈ গীত গায়। ইয়াত কেনেকৈ গীত গায়? ডাঙৰকৈ। অৰ্থাৎ গীত গোৱা, ছিংছ এইটো ভাৰ্ব। তো ভাৰ্বটোৰ বিষয়ে ক'লে কেনেকৈ গীত গায়? ডাঙৰকৈ, লাউডলি। গতিকে লাউডলি শব্দটো আৰু অসমীয়াত ডাঙৰকৈ শব্দটো হ'ল ক্ৰিয়া বিশেষণ। মনত ৰাখিবি, ক্ৰিয়াৰ দোষ কোন দেখুৱালে এডভাৰ্ব হয় সেই কথা ব্যাকৰণে বাৰে বাৰে কয়। মই আকৌ কৈছোঁ, মনত ৰাখিবি, ক্ৰিয়াৰ দোষ গুণ দেখুৱালে এডভাৰ্ব হয় সেই কথা ব্যাকৰণে বাৰে বাৰে কয়। এতিয়া আহোঁ প্ৰিপজিশ্যন অৰ্থাৎ অব্যয় শব্দ। ৰূপ সলনি নোহোৱা পদবোৰক ইংৰাজীত প্ৰিপজিশ্যন আৰু আমাৰ অসমীয়াত অব্যয় বুলি কয়। ইংৰাজীত কোনবোৰ শব্দ এণ্ড, বাট আদি, অসমীয়াত ক'লে আৰু, নাইবা, কিন্তু ইত্যাদি। এই শব্দবোৰৰ সলনি আন শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। কিয়নো এই শব্দবোৰৰ সলনি ব্যৱহাৰ কৰিব পৰাকৈ আন শব্দ নাই, সেইবাবে ইহঁত অব্যয়। মনত ৰাখিবি, যি শব্দৰ সলনি বহুৱাবলৈ আন শব্দ নাই তেনে শব্দক ব্যাকৰণে দিয়ে প্ৰিপজিশ্যন ৰূপে ঠাই। আকৌ কৈছোঁ, যি শব্দৰ সলনি বহুৱাবলৈ আন শব্দ নাই তেনে শব্দক ব্যাকৰণে দিয়ে প্ৰিপজিশ্যন ৰূপে ঠাই। এতিয়া প্ৰিপজিশ্যনৰ পিছত আমি আহোঁ কনজাংচন অৰ্থাৎ অসমীয়াত সংযোজক অব্যয়। অসমীয়াত ক'ব লাগিব যিবোৰ অব্যয় পদে দুটা বা
তদ্ধিক বাক্যক লগ লগাই তাক সংযোজক অব্যয় বোলে। ইংৰাজীত ক'লে আই হেভ এ বুক এণ্ড এ পেন, মোৰ এখন কিতাপ আৰু এটা কলম আছে। ইয়াত এণ্ড অৰ্থাৎ আৰু শব্দই দুটা বাক্যক লগ লগাইছে। ইংৰাজীত ক'লে এইদৰে হ'ব ডেফিনেশ্যনটো, এ ৱৰ্ড ইউজ টু কানেক্ট ক্লজেছ or sentences or to coordinate words in the same clause. Example, and, but, if ইত্যাদি। যি শব্দই এটা খণ্ড বাক্য নাইবা এটাতকৈ অধিক বাক্য সংযোগ কৰে তাক কনজাংচন অৰ্থাৎ সংযোজক অব্যয় বোলে। এইটো মই কৈ আহিছোঁ। এতিয়া তহঁতে মনত ৰাখিবি এইদৰে, যি অব্যয় শব্দই খণ্ড বাক্য নাইবা বাক্য সংযোগ কৰে ব্যাকৰণ এটাকে কনজাংচন বুলি ধৰে। যি অব্যয় শব্দই খণ্ড বাক্য নাইবা বাক্য সংযোগ কৰে ব্যাকৰণ এটাকে কনজাংচন বুলি ধৰে। শেষত ইণ্টাৰজেকশ্যন অৰ্থাৎ ভাৱবোধক অব্যয়। এতিয়া ভাৱবোধক অব্যয় হ'ল যি অব্যয় শব্দই আনন্দ, দুখ, ভয়, ঘৃণা আদি মনৰ অনুভূতিবোৰ স্পষ্ট ৰূপত প্ৰকাশ কৰে, সেই ইণ্টাৰজেকশ্যন অৰ্থাৎ ভাৱবোধক অব্যয়। যেনে ইংৰাজীত মই উদাহৰণ দিছোঁ, হুৰ্ৰা উই হেভ ওন দ্য গেম, বাহ বাহ আমি খেলত জিকিলোঁ। এলাছ হি হেজ ফেইল, হাই সি অকৃতকাৰ্য হ'ল। ইয়াত ইংৰাজী হুৰ্ৰা শব্দটো এলাছ এইটো মনৰ ভাৱ প্ৰকাশ কৰিছে। হুৰ্ৰা শব্দটো আনন্দ প্ৰকাশ কৰিছে আৰু এলাছ শব্দটো দুখ প্ৰকাশ কৰিছে। এতিয়া হুৰ্ৰা বাহ আৰু এলাছ শব্দটো হ'ল হাই। এই দুইটা শব্দ হ'ল ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়। এই শব্দ দুটা ইণ্টাৰজেকশ্যন মনত ৰাখিবি। যি অব্যয় শব্দই সুখ দুখ ভয় ভাৱ আদি প্ৰকাশ কৰে ব্যাকৰণ তাকে ইণ্টাৰজেকশ্যন বুলি ধৰে। আকৌ কৈছোঁ, যি অব্যয় শব্দই সুখ দুখ ভয় ভাৱ আদি প্ৰকাশ কৰে ব্যাকৰণ তাকে ইণ্টাৰজেকশ্যন বুলি ধৰে।